Subscribe and like, share, comment. তো মাংস হৈ গ'ল। লাইক কমেণ্ট কৰি দিবা। আজি 31 ডিসেম্বৰ আৰু আমি খাম আজি খানা। তো আমি বাউণ্ডাৰীৰ মানুহখিনিয়ে খানা খাম সকলোৱে। তো চব ৰেডি হৈ আছে, মানে খানা বনোৱা হোৱা নাই এতিয়া, কিন্তু বাকী তিৰপাল লগাই আছে। তো এইজনী ইয়াতে থাকে, মাইনা। মাইনা, গান গাব জানানে তুমি? এটা গাই দিয়াচোন গান। আজি নাচিবা না? খানা যে ইয়াত যে হ'ব যে আজি ডিজে যে বজাব, নাচিবানে নাই? তো এটা গান গাই দিয়া। হয় নি? ঠিক আছে, তাই নাচিব না, নাচিলে আপোনালোকক দেখাম। তো মইতো কি মাৰি লৈছোঁ আজি। তো একো নাই, আপোনালোকে অকণমান বাহিৰৰ পৰিৱেশ দেখাওঁ বলক। নাচ নাচ ভিডিঅ' কৰি আছোঁ দাদাকে। দাদা ইয়াৰে এই তিৰপাল লগাই আছে। এইখন তিৰপাল ইয়াত লগোৱা হ'ব। তো ইয়াতে আমি খানা খাম। এইটো হৈছে চৌকা বনাম ইয়াত। এইবোৰ খৰি, বাকী মানুহবোৰ আহি পোৱা নাই। ইয়াত আমি চাকি বন্তি জ্বলাওঁ। তো এজনী বিউটিফুল, দুজনী বিউটিফুল গাৰ্লছ। Subscribe and like, share, comment. ঠিক আছে, ইহঁতক লগ পাব কেতিয়াবা। বাই 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 বাই। ইহঁতে ক'ৰবাত যায়। বিউটিফুল গাৰ্ল। পিকনিকৰ এইবোৰ বাকী হেৰিবোৰ ৰেডি হৈ গ'ল। খানা বানা ৰেডি হ'ব।
leg piece. Oh, you like this? কি না ওরা বলি করে দিতে লাগে লাইটটো দিব ৰ দিয়া নাই দিব ৰ কণিটা কণিটা नाम रख दिया जब स्टूडियो में लौट तब सब खोल दिया अगर तो मैंने लिए तो 10 मैंने दिया उसने 10 मुझसे लेकर 10 मुझे दिया अधूरी करके पहले सबको कश मैंने दिया अब बादलों के ऊपर मैंने गेम रख दिया अब क्वालिटी का मुझसे मेक इट रेन कर दिया बस बस हो गया अभी सिर्फ परिवार में আদা নহৰু জলকীয়া পিঁয়াজ বিলাহী গাজৰ আলু কেৰাহীত গাখীৰ চাহ Oh, গাখীৰ চাহ আছে। আৰু কেৰাহীত কণী আমি আজি পিকনিক খাব আহিছো ক'তবা কি নাম জাগাটো দমকলৰ পাৰত এয়া মাংস হৈ গেছি তো মাংস হৈ গ'ল
বন্ধু বান্ধৱীসকল চাই লওক আমাৰ মাংস হ'বই আৰু মোটামুটি এইজন আমাৰ কাৰিকৰ এই চাই দিয়া এইপিনে এবাৰ কাৰিকৰ চাই দিয়া এই চাই দিয়া বাৰু মানে চাই দি মজা কি নাচিছে ইহঁতে
গ'ল এতিয়া লাহে লাহে ভাত তাত খাম তো নাচবোৰ আমি কি নাচিছোঁ নাজানো পাই চবকে দেখি কেনে যি কি নাচি দিছোঁ আশা কৰোঁ আপোনালোকে বেয়া নাপায় ভাল পাব তো জানেতো 31 ডিচেম্বৰ বুলি পেলাই আপোনালোকে চাই ভাল পাব তো চাই থাকক ভিডিঅ'টো Toki ketu ekla khabi niki re? Deepkon. Happy birthday! Happy birthday! Happy birthday! তো আমি গম নাপাওঁ যে সেইদিনাখন দীপকনৰ বাৰ্থডে আছিলে তো ৰাতি 12টা বজাত আমাক সাৰপ্ৰাইজ দিলে এয়া কেইখনমান ফটো অৱশেষত খানা ৰেডি হৈ গ'ল তো দেখাই আছো আপোনালোকক চাই থাকক আলু নাই এক টুকরা बस মাছ আমি খামু না আমি মাছ খামু না মাছ এইয়া ৰেডি হৈ গ'ল খানা ऐसे बहुत सब तो बंद कर देंगे 12টা কার এটা কথা বাদ দিয়া ইমান রাতে কে ওজাও পারি কি না